ভাইৰাছ হ'ল এটা সংক্ৰামক কাৰক বা এটা ইনফেকচিয়াছ এজেণ্ট। ভাইৰাছে এক বৃহৎ পৰিসৰৰ জীৱক সংক্ৰমিত কৰিব পাৰে, য'ত বেক্টেৰিয়া, উদ্ভিদ, প্ৰাণী সকলো থাকে। ই ইমান সৰু যে কেৱল মাইক্ৰস্কোপতে ধৰা পৰে। উদাহৰণস্বৰূপে, মানুহৰ সাধাৰণ পানীলগা জ্বৰৰ সৃষ্টি কৰা যিটো ৰাইনো ভাইৰাছ, সিহঁতৰ প্ৰায় 500 মিলিয়নটা ৰাইনো ভাইৰাছ একেলগে লগ খোৱালেহে আমি বেজী এটাৰ মূৰটোৰ সমান এটা আকাৰ দেখিবলৈ পাম। এটা ভাইৰাছ যেতিয়া পৰিৱেশত অকলশৰীয়াকৈ ঘূৰি ফুৰে বা তাৰ যিটো হোষ্ট অৰ্গেনিজম আছে তাৰ পৰা আঁতৰি থাকে, তেতিয়া তাৰ গঠনটো অতি সৰল হয়। তাত এটা ভাইৰেল জিনম থাকে, এইটো RNA হ'ব পাৰে নাইবা DNA হ'ব পাৰে। দ্বিতীয়তে, এই জিনমখিনিক এটা প্ৰটিনৰ খোলাই আৱৰি ৰাখে, যাক কেপচিড বুলি কোৱা হয়। আনহাতেদি কিছুমান ভাইৰাছক এই প্ৰটিনৰ খোলাটোকো আকৌ আৰু এখন আৱৰণে ঘেৰি ৰাখে, যাক এনভেলপ বুলি কোৱা হয়। ভাইৰাছ সেইকাৰণে ইউনিক যে সিহঁত জীয়াই থাকিবলৈ হ'লে বা বংশবৃদ্ধি কৰিবলৈ হ'লে আন জীৱৰ কোষৰ অৰ্থাৎ চেলৰ ওপৰত নিৰ্ভৰশীল। অৰ্থাৎ সিহঁতে কেৱল অন্য জীৱৰ কোষত থকা অৱস্থাতহে সক্ৰিয় হৈ থাকে আৰু বংশবৃদ্ধি কৰিব পাৰে। যিটো কোষত সিহঁতে বংশবৃদ্ধি কৰে সেইটোকে হোষ্ট চেল বুলি কোৱা হয়। এটা ভাইৰাছ যেতিয়া অকলশৰীয়াকৈ থাকে, সেই অৱস্থাত সি যেতিয়া বায়ুমণ্ডলত ঘূৰি ফুৰে বা পৰিৱেশত য'তে ত'তে ঘূৰি ফুৰে, সেই অকলশৰীয়াকৈ থকা অৱস্থাত সি ৰিপ্ৰডাকশ্যন অৰ্থাৎ বংশবৃদ্ধি বা সহজ ভাষাত নিজৰ দৰে আন ভাইৰাছ সৃষ্টি কৰিব নোৱাৰে। ই যেতিয়া হোষ্ট চেলটো পায়গৈ, তাতহে সি নতুন ভাইৰাছ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াটো এনেদৰে হয়। ভাইৰেল ইনফেকশ্যন তেতিয়া আৰম্ভ হয় যেতিয়া ভাইৰেল পাৰ্টিকেল এটাত থকা প্ৰটিনটোৰ ৰিচিপ্টৰ প্ৰটিন কোনোবা এটা চেলত থাকে। ভাইৰেল প্ৰটিনটো গৈ সেই হোষ্ট চেলটোৰ ৰিচিপ্টৰ প্ৰটিনৰ লগত লাগি ধৰে। যেতিয়াই ভাইৰেল পাৰ্টিকেলটো গৈ তাৰ হোষ্ট অৰ্গেনিজমটোৰ হোষ্ট চেলটোত লাগি ধৰে, তেতিয়াই আমি ইনফেকশ্যন হোৱা বুলি কওঁ। আৰু ভাইৰেল ৰেপ্লিকেশ্যনৰ প্ৰক্ৰিয়াটো তেতিয়াই আৰম্ভ হয়। হোষ্ট চেলটোৰ চেল ৱাল আৰু চেল মেমব্ৰেন ভেদ কৰি ভাইৰাছটোৱে তাৰ জিনমখিনি নিজৰ প্ৰটিনৰ আৱৰণৰ পৰা মুকলি কৰি যিটো হোষ্ট চেল আছে তাত ভৰাই দিয়ে। তেতিয়া এই ভাইৰেল জিনমখিনিয়ে নিজৰ হোষ্ট চেলটোক এক কথাত হাইজেক কৰি লয় আৰু তাৰ যিটো মেকানিজম আছে সেইটো নিজৰ জিনমখিনিৰ ৰেপ্লিকেট কৰিবলৈ আৰু সেই নতুন যিখিনি জিনমৰ কপি হ'ব, সিহঁতৰ বাবে নতুন কেপচিড অৰ্থাৎ ভাইৰেল প্ৰটিন বনাবলৈ বাধ্য কৰি দিয়ে। এনেকৈ ভাইৰাছটো গৈ যিটো চেলত আশ্ৰয় লৈছে, সেই আশ্ৰয় লোৱা চেলটোৰ ভিতৰত নতুন ভাইৰাছবোৰ প্ৰস্তুত হয়। মানে মনত পেলাওক, প্ৰথমতে আহিছিল কেৱল ভাইৰেল জিনমখিনি। সি যিটো চেলত আশ্ৰয় ল'লে, সেই চেলটোতে সিহঁতে পুনৰ নতুন ভাইৰাছ সৃষ্টি কৰি ল'লে। এই নতুন ভাইৰাছখিনিয়ে যিটো আশ্ৰয় লৈ আছিল চেল, সেই চেলটোক সেই কোষটোক মাৰি পেলায় আৰু তাৰে কেইটামান ভাইৰাছে অলৰেডি মৰা হোষ্ট চেলটোৰ যিটো কোষাবৰণ আছে তাৰ এটা অংশ লৈ নিজৰ প্ৰটিনৰ খোলাটোৰ চাৰিওফালে আৰু এটা এনভেলপ গঠন কৰি ল'ব পাৰে। এই যে নতুন ভাইৰাছবোৰ প্ৰস্তুত হ'ল, এতিয়া নতুন হোষ্টবোৰক গৈ ইহঁতে ইনফেক্ট কৰিবগৈ পাৰে। মানুহৰ ক্ষেত্ৰত ভাইৰাছে কৰা বেমাৰৰ কিছুমান উদাহৰণ হৈছে ইনফ্লুৱেঞ্জা, বসন্ত, এইডছ, ৰেবিছ আৰু এতিয়াৰ কৰোনা ভাইৰাছটো। এজন মানুহক যেতিয়া এটা ভাইৰাছে ইনফেক্ট কৰে, তেতিয়া তেওঁৰ শৰীৰটো ভাইৰাছ পাৰ্টিকেলবিলাকৰ এটা ৰিজাৰ্ভৰলৈ পৰিণত হৈ যায়। তেতিয়া সেই মানুহজনৰ যিবিলাক বডিলি ফ্লুইডছ আছে, যেনে কাহ, হাঁচি বা হাতেৰে সংস্পৰ্শ হ'লেও অন্য মানুহলৈ ভাইৰাছটো বিয়পি যায়। এটা ভাইৰাছ এজন মানুহৰ পৰা হয় নেক্সট কোনোবা এটা অৰ্গেনিজমলৈ যায়, নতুবা কোনোবা নিৰ্জীৱ অবজেক্টবিলাকলৈ যায়। যেনে আমাৰ দুৱাৰৰ নব হ'ব পাৰে বা কিবা বেলেগ বস্তু আমি চুই থকা আমাৰ মোবাইল ফোনটো হ'ব পাৰে ইত্যাদি ইত্যাদি। যিবিলাক নিৰ্জীৱ বস্তুলৈ যায় সেইবিলাকক ফৰ্মাইট বুলি কোৱা হয় আৰু এইবোৰেও ভাইৰাছটো বিয়পোৱাত যথেষ্ট সহায় কৰে। ভাইৰাছ এটাৰ সংক্ৰমণ ৰোধ কৰাৰ আটাইতকৈ যিটো বেছিক উপায় হৈছে সেইটো হৈছে ভেকচিনেশ্যন, য'ত অসক্ৰিয় ভাইৰেল পাৰ্টিকেলবোৰ এজন সুস্থ মানুহৰ দেহত ইচ্ছা কৰি ভৰাই দিয়া হয়, যাতে মানুহজনৰ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটিটো বাঢ়ি যায়। যেতিয়া একচুৱেল ভাইৰাছটোৱে এটেক কৰিব, তেতিয়া মানুহজনক সি সংক্ৰমিত কৰিব নোৱাৰিব। আনহাতে বৰ্তমান যিটো কৰোনা ভাইৰাছ হৈছে, সেই কৰোনা ভাইৰাছৰ নিচিনা কিছুমান ভাইৰাছত আমি অথনিত তাৰ গঠনটো পঢ়োঁতে গম পোৱাৰ দৰে তাৰ প্ৰটিনটোৰ চাৰিওফালে এখন লিপিডৰ এনভেলপ থাকে আৰু এই লিপিডবিলাক হৈছে একোটা অৰ্গেনিক মলিকিউল। এই এনভেলপটো চাবোনে ডিজলভ কৰি দিব পাৰে, যাৰ ফলত গোটেই ভাইৰাছ পাৰ্টিকেলটো ধ্বংস হৈ যায়। সেইবাবে চাবোনেৰে হাত ধোৱাৰ ওপৰত গুৰুত্ব দি থকা হৈছে। মানুহৰ বাবে আটাইতকৈ দৰকাৰী ভাইৰাছ সেইবিলাক বা আটাইতকৈ গুৰুত্বপূৰ্ণ সেইবিলাক ভাইৰাছ যিবিলাকে আমাক ইনফেক্ট কৰিব পাৰে। আমাক ইনফেক্ট কৰাবিলাকৰো বহুতে আকৌ আমাৰ ওপৰত বিশেষ নিগেটিভ এফেক্ট নেপেলায়। এটা ভাইৰাছ কিমান বেছি ভয়ানক
সেইটো নিৰ্ভৰ কৰে সি ইনফেক্ট কৰা মানুহজনক কিমান প্ৰভাৱ পেলাইছে, আমাৰ প্ৰতিৰোধ ক্ষমতাৰ পৰা সি কিমান বাচি আছে আৰু কিমান আনক সংক্ৰমিত কৰিছে তাৰ ওপৰত। ধন্যবাদ।